ধন্যবাদ জনাইছোঁ সকলো সাংবাদিক বন্ধুসকললৈ আমাৰ মঞ্চ কেন্দ্ৰীয় কমিটিৰ তৰফৰ পৰা যে আজি সংবাদ মেল আয়োজন কৰিব লগা বিষয়টো হ'ল কি আমি সংবাদ মাধ্যম যোগে শুনি আছোঁ যে বা দেখি আছোঁ যে যোৱাকালি 1 জুন সংবাদ মাধ্যম যোগে আমি গম পাইছোঁ যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সংবাদ মাধ্যমত কৈছে কি বড়োভূমিত সুকীয়া ৰাজ্য কেতিয়াও সম্ভৱ নহয় বুলি তো বড়োভূমিত সুকীয়া ৰাজ্য গঠন কেতিয়াও হ'ব নহয় বুলি কোৱা হিমন্ত বিশ্ব শৰ্মা কোন হয় তেওঁ মুখ্যমন্ত্ৰী হিচাপে এখন ৰাজ্য গঠন কৰিবলৈ তেওঁকতো সংবিধানে অধিকাৰ দিয়া নাই তো আমাৰ বড়োলেণ্ডটো এটা কনষ্টিটিউশ্যনেল ডিমাণ্ড হয় তো আমি সাংবিধানিকভাৱে যিটো নেকি দাবী আমাৰ ভাৰতৰ সংবিধানৰ আৰ্টিকল অনুযায়ী 2, 3 and 4 যোনটো আছে ভাৰতৰ সংবিধানৰ অধীনত তো সেই হিচাপতে আমি সাংবিধানিকভাৱে যোনটো আমাৰ কনষ্টিটিউশ্যনেল ৰাইটছ যোনটো আমাক বড়োলেণ্ড ডিমাণ্ডৰ কাৰণে যিহেতু মানে এটা সুকীয়া ৰাজ্য লাগে বুলি আমি বড়োলেণ্ডটো ডিমাণ্ড দিছোঁ এটা ভাৰতৰ সংবিধানৰ অধীনত লিখা আছে যে আণ্ডাৰ আৰ্টিকল 2, 3 and 4 অধীনত যোনটো লিখা আছে স্পষ্টকৈ ভাৰতত যিকোনো এটা ৰাজ্য দুফাল কৰি তেনে এটা ৰাজ্য গঠন কৰিব পাৰে বা এটা ইউনিয়ন টেৰিটৰী বা স্বায়ত্তশাসিত পৰিষদ এটা গঠন কৰিব পাৰে তো হিমন্ত বিশ্ব শৰ্মা কোন হয় তেওঁ কোন হয় যে অসমত বা বড়োভূমিত সুকীয়া ৰাজ্য গঠন কেতিয়াও সম্ভৱ নহয় বুলি ক'বলৈ তো আমি স্পষ্ট ভাষাৰে কৈ দিছোঁ যে এইটো আপুনি এটা মানে অসাংবিধানিক এষাৰ কথা ক'লে কি বড়োভূমিত সুকীয়া ৰাজ্য গঠন কেতিয়াও সম্ভৱ নহয় বুলি তো আমাৰ মানে ভাৰতৰ সংবিধানখনটো আপুনি শপত লৈ আপুনি মুখ্যমন্ত্ৰীৰ ৰূপে এটা দায়িত্ব লৈছিলে যে সেই দায়িত্ব অনুযায়ী আপুনি মুখ্যমন্ত্ৰী ৰূপে আপুনি কাম কৰিব লাগে তো এই আসাংবিধানিক আবল তাবল ভুগিবলৈ আপুনি কোন হয় আপুনি এটা মুখ্যমন্ত্ৰী হিচাপে কাম কৰি থাকক তো আমাক আণ্ডাৰ ইউএন ডিক্লাৰেশ্যন হিচাপে আমাৰ যোনটো খিলঞ্জীয়া ভূমিপুত্ৰবিলাকক আমাৰ যোনটো সাংবিধানিক অধিকাৰ সেইটো আমি পাব লাগে বা পাবলৈ সক্ষম হ'ব লাগে বুলি ইউএনেও আমাক ডিক্লাৰেশ্যন দিছে অলৰেডি তো এই হিচাপত হিমন্ত বিশ্ব শৰ্মা কোন হয় তো আৰু এটা কথা মানে ক'ব বিচাৰোঁ যে হিমন্ত বিশ্ব শৰ্মাটো এই সময়ত এজন মানে যোনটো আপোনালোকেতো গম পায় এটা নিষিদ্ধ ঘোষিত সংগঠন আলফাৰ এজন সদস্য আছিলে যে যোনটো মানে আলফাৰ মানে সংবিধানটো আইডিঅলজিটো ছেপাৰেটলি মানে ভাৰতৰ সংবিধানৰ লগত নিমিলে যে এক্সট্ৰা এটা মানে সিহঁতক দেশ লাগে বা সুকীয়া এটা ছভেৰেইন নেশ্যন লাগে তো সেই হিচাপত তেওঁতো এণ্টি ইণ্ডিয়ান কনষ্টিটিউশ্যন কাম কৰিছিলে সেই সময়ত আমাৰতো ভাৰতৰ সংবিধানৰ অনুযায়ী যোনটো আৰ্টিকল 283 আছে সেইটো লৈহে আমি বড়োলেণ্ডটো সুকীয়া এটা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি ভাবিছে নেকি যে সেই সময়ত যেতিয়া BLD চাৰেণ্ডাৰ কৰিছে বা NDP চাৰেণ্ডাৰ কৰিলে বা আপচুৰ দৰে সংগঠনক আপুনি দিল্লীত লৈ যায় ফাইনেল এণ্ড কম্প্ৰিহেনচিভ এটা সলিউশ্যন কৰি BTR-ৰো এটা ঠগাই দিলে বড়ো ৰাইজক BTR এটা এগ্ৰিমেণ্ট কৰি আপুনি ভাবিছে নেকি যে সকলো বড়ো ৰাইজে আপোনাৰ কথা মতে চলিব নেপাল এইটো আপুনি যদি ভাবিছে এইটো ৰং হ'ব কোনোবা এপছু NDP কোনোবা BLD লৈ যায় আপুনি এজন দুজন নেতা সুখী কৰিব পাৰিব কিন্তু যেতিয়ালৈকে বড়োলেণ্ড ছেপাৰেট ষ্টেটটো নহয় তেতিয়ালৈকে আপুনি নাভাবিব যে বড়ো ৰাইজে সুখী হৈছে কাৰোবাক কোনোবা এজন নেতাক স্পীকাৰ বনাইছে কোনোবা MP বনাইছে কাৰোবাক চিফ বনাইছে কোনোবা মিনিষ্টাৰ বনাইছে MLA MCLA বনাইছে এইবিলাক আপুনি বনালে যে বড়ো ৰাইজে সুখী হ'ব বা ছেপাৰেট ষ্টেটটো তেওঁলোকে ডিমাণ্ড নকৰে সেইটো আপুনি নাভাবিব যে আমাৰ বড়োলেণ্ড যোনটো ডিমাণ্ড সেইটো শব্দটো বড়োলেণ্ড শব্দটো আমাৰ বড়ো ৰাইজৰ তেজে হিৰে ব্ৰেইনত আমাৰ সোমাই আছে যে বড়োলেণ্ড শব্দটো কেতিয়াও আপুনি মচিব নোৱাৰে যেতিয়ালৈকে বড়োলেণ্ড নহয় তেতিয়ালৈকে বড়ো ৰাইজে উই ৱান্ট বড়োলেণ্ড ন ৰেষ্ট ডিভাইড এজ 50-50 কৈ থাকিব এইটো আপুনি আপোনাক স্পষ্ট ভাষাৰে কৈ দিছোঁ আপুনি আৰু এটা কথা জানি ল'ব যে অবড়ো শব্দটো ইউজ কৰি তেনে আপুনি এটা অসাংবিধানিক শব্দটো ইউজ কৰি আপুনি ব্যৱহাৰ কৰি তেনে যোনটো মানে স্বয়ং প্ৰধানমন্ত্ৰীয়ে এদিন আপুনিও হয়তো উপস্থিত আছিলে সেইটো সভাত যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেখেতে কৈছিলে কি অবড়ো শব্দটো এটা অসাংবিধানিক বা আনকনষ্টিটিউশ্যনেল তো এই শব্দটো আপুনি যোৱাকালি যোনটো সংবাদ মাধ্যমত ব্যৱহাৰ কৰিলে এইটোতো এটা বহুত মানে ডাঙৰ এটা অসন্মান কৰা হৈছে ভাৰতৰ সংবিধানক আপুনি নিজে আপুনি কাম কৰে স্বয়ং প্ৰধানমন্ত্ৰী তেওঁকো আপুনি অসন্মান কৰা হৈছে যে তেওঁৱে এদিন এটা সভাত কৈ গৈছিলে যে অবড়ো বা অনাবড়ো শব্দটো এটা মানে অসাংবিধানিক বুলি তো সেইটো আপুনি মানে ডিছৰেচপেক্ট মানে ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিছৰেচপেক্ট কৰা হৈছে বুলি আমি কৈ দিছোঁ তো আৰু এটা কথা সৌ সিদিনাখন যোনটো ইভিকশ্যন কৰিলে আপুনি গুৱাহাটী শিলচাকু বিল
আপোনাৰ তাতে যোনটো ট্ৰাইবেল যিখিনি খিলঞ্জীয়া ভূমিপুত্ৰবিলাকক আপুনি উচ্ছেদ কৰি দিলে, তেওঁলোকৰ ঘৰ বাৰী ভাঙি দিছে, এটা আধা ঘণ্টা সময় নিদিলে তেওঁলোকৰ কাপোৰ কানি সোণ কিতাপ আদি পত্ৰ বিভিন্নবিলাকে মাটিৰ তলত আপোনালোকে পৰা যাব লাগে বা এনেকুৱা বুলি আপুনি ট্ৰাইবেল জনগোষ্ঠীক বা আমাৰ খিলঞ্জীয়া জনগোষ্ঠীক তেনেকুৱা আপুনি শেষ কৰা মানে ষড়যন্ত্ৰ ৰচিছে নেকি বাৰু? তো এইটো আপুনি আপোনাক স্পষ্ট ভাষাৰে কৈ দিছোঁ কি আপুনি কেতিয়াও এইটো নাভাবিব যে আমি বড়োবিলাকৰ মানে চেণ্টিমেণ্টটো আমাৰ বড়োলেণ্ড ডিমাণ্ডতে আছে। তো আপুনি কোনো পৰ্যায়ে নাভাবিব যে বড়োলেণ্ড ডিমাণ্ডটো কেতিয়াবা শেষ হৈ গ'ল বুলি। যেতিয়ালৈকে বড়োলেণ্ড নাপাওঁ আমি তেতিয়ালৈকে আমি বড়োলেণ্ড ডিমাণ্ড কৰি থাকিম ডেম'ক্ৰেটিকেলি, আমি ডেম'ক্ৰেটিক ৱেত আমি লিগেল হিচাপত কনষ্টিটিউশ্যন যোনটো আমাৰ ৰাইটছ আছে সেইটো আমি এনজয় কৰিম এদিন হ'লে। যেতিয়ালৈকে বড়োলেণ্ড নহয় তেতিয়ালৈকে আমি উই ৱান বড়োলেণ্ড ডিভাইড আছাম 50-50 ন বড়োলেণ্ড নৰে আমি কৈ যাম। সেইটো এটা কথা। আৰু এটা মানে তেওঁ অসুবিধানি এটা শব্দ ব্যৱহাৰ কৰিছে আপোনাৰ যোৱাকালি যোনটো মানে এটা সংবাদ মাধ্যমত গম পালোঁ যে অনাবড়ো। তো অনাবড়ো শব্দটোতো এটা মানে সংবিধানিক শব্দ নহয়, এইটোতো অবড়ো শব্দটো এটা মানে অসংবিধানিক আনপাৰ্লিয়ামেণ্টাৰী আনকনষ্টিটিউচনেল এটা শব্দ। যোনটো সংবিধানত তেওঁ শপত লয় মানে অসমৰ মুখ্যমন্ত্ৰী ৰূপে মানে দায়িত্ব ল'লে, এই সংবিধানত তেওঁ অসন্মান কৰা হোৱা নাই এনেকুৱা। তো এই হিচাপত তেওঁক আমি সকীয়াই দিব বিচাৰিছোঁ যে তেওঁ যদি এই আৰ্টিকলবিলাক ভালকৈ নুবুজে, তেওঁ ভালকৈ সংবিধানখন ভালকৈ পঢ়ি লওক, আমি সেইটোৱে আমি সকীয়াই দিব বিচাৰোঁ এই আজি সংবাদ মাধ্যমৰ যোগেদি।